নমস্কাৰ, আজি বনাবলৈ আৰম্ভ কৰিছোঁ মেগী এটা সুন্দৰ ৰেচিপি। এয়া মই পানীত মেগীখিনি বইল হ'বলৈ দিছোঁ আৰু মই আলু দিছোঁ মিহিমিহিকৈ কুটি আৰু বইল হ'বলৈ দিম। লাহে লাহে মোৰ মেগী বইল হৈ আহিছে আৰু মই এতিয়া তেল দিছোঁ গৰম হ'বলৈ। কাটি থোৱা পিঁয়াজ জলকীয়া দিছোঁ, তেল জ্বলাই দিছোঁ আৰু মই বিলাহীও দিছোঁ, মিহিকৈ কুটি সোৱাদ অনুসৰি নিমখ দিছোঁ, লগতে মই কণী এটাও দিছোঁ। এয়া মই বইল কৰা মেগীখিনি দি দিছোঁ। এতিয়া এনেকৈ মই লৈ যাম জিৰা গুড়ি, ৰঙা জলকীয়া গুড়ি, হালধি গুড়ি আৰু এয়া আপোনাৰ মেগী মছলা দিয়া হৈছে। এনেকৈ মিক্স কৰি লৈ যাম। লাহে লাহে মোৰ এয়া মেগী হৈ আহিছে। এয়া চাওক ইমান ধুনীয়া কালাৰ হৈছে। আপোনালোকে এনেকৈ বনাই খাবচোন। ইমান ধুনীয়া থৈ দিছোঁ। ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। এয়া আছিল আছামিজ ৰেচিপি ব্লগছ ভিডিঅ'। ধন্যবাদ।